নমস্কাৰ, এটা নতুন ভিডিঅ' পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ। বৰ্তমান সময়ত চৰ্চা চলি আছে জিঅ'ই কিয় দাম বৃদ্ধি কৰিলে, এয়াৰটেলে কিয় দাম বৃদ্ধি কৰিলে। কিন্তু এতিয়া আমি বিকল্প কাক চইচ কৰিম? বিকল্প চইচ কৰিবলৈ ভাৰতত আছেহে 4টা, গতিকে বিকল্প চইচ কৰিবলৈ আমাৰ সুবিধাই নাই। গতিকে জিঅ' আৰু এয়াৰটেলে বিৰাট সুযোগ লৈছে। তেতিয়া জিঅ' নাছিলে, 2016 চনৰ আগৰ কথা অলপ পাতিম। তেতিয়া জিঅ' নাছিলে, তেতিয়া এয়াৰটেল আছিলে, BSNL আছিলে, ৰিলায়েন্স আছিলে, ভোডাফোন আছিলে, আৰু তেতিয়া খুব সুন্দৰকৈ চলি আছিলে। কম্পিটিশ্যন বৰ বিশেষ নাছিলে। এয়াৰটেল খুব এটা বেলেগ লেভেলত ওপৰত গুচি গৈছিলে। আৰু তাৰ পিছত যদি আমি চাওঁ, কম্পিটিশ্যনখিনি এয়াৰচেল, BSNL, ভোডাফোন আৰু ৰিলায়েন্সৰ মাজত চলি আছিলে। ভোডাফোন পিছত আহিছে দেই। যদিও 2007 চনত ভোডাফোন আহিছিল, জনপ্ৰিয় হৈছিল প্ৰায় 15 মান চনতহে। গতিকে সেই সময়ছোৱালৈকে বাকী এয়াৰচেলে এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছিলে। খুব সুন্দৰকৈ চলি আছিলে। 2016 চনত যাদুকৰী এণ্ট্ৰি মাৰিলে জিঅ'ই। 2016 চনত যদিও যাদুকৰী এণ্ট্ৰি মাৰিলে, 2017 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰি দিলে এটা বেলেগ পলিচি। এনেকুৱা এটা পলিচি আৰম্ভ কৰি দিলে, বৰ্তমান যি ধৰণে হিতাধিকাৰী সৃষ্টি কৰা এটা প্ৰৱণতা চৰকাৰসমূহৰ চলি আছে, ঠিক একেই পলিচি আৰম্ভ কৰিলে জিঅ'ই। ছেপ্টেম্বৰ মাহত, 2017 চনৰ ছেপ্টেম্বৰ মাহত 3 মাহৰ কাৰণে, অৰ্থাৎ 31 ডিচেম্বৰলৈকে ফ্ৰী কোটাৰ এটা ছিষ্টেম কৰিলে। আৰু ফ্ৰী বুলি ক'লে মানুহ অকণমান দুৰ্বলতাটো বেছি থাকেই। আনলিমিটেড নেটৱৰ্কিং ছিষ্টেম আহিলে, ফোন কৰিব পাৰিব যিকোনো ব্যক্তিলৈ। জিঅ' টু জিঅ' এটা ফ্ৰী ছিষ্টেম এটা আহি গ'ল, চিমসমূহ ফ্ৰীকৈ দিলে। তাৰপিছত কি হ'ল, মানুহে প্ৰথম অৱস্থাত সেই জিঅ'টোক বৰ বিশেষ আঁকোৱালি লোৱা নাছিলে, কাৰণ 3 মাহৰ পিছত ম্যাদ শেষ হ'ব এনেকৈ বুলি ভাবিছিলে। কিন্তু যেতিয়া জানুৱাৰী মাহ পালেহি, 2018 চনত যেতিয়া জানুৱাৰী মাহ পালেহি, তেতিয়া কি কৰিলে যে জিঅ'ই পুনৰবাৰ 3 মাহৰ কাৰণে এটা ফ্ৰী কোটাৰ ছিষ্টেমটো বহাই দিলে, অৰ্থাৎ মাৰ্চলৈকে চলিলে। মানুহে ভাবিলে যে জিঅ'ই 3 মাহকৈ এনেকৈ ফ্ৰী কোটাৰ ছিষ্টেমটো দি থাকিব, আৰু মানুহে যিমান মানুহ আছে প্ৰায় প্ৰতি ঘৰ লোকৰ এটা হ'লেও মানে চিম জিঅ' থাকে, এনেকুৱা এটা ছিষ্টেম আহি গৈছিলে। আৰু জিঅ'ই এনেকুৱা ধৰণৰ এটা মাৰ্কেট ল'বলৈ সক্ষম হৈছিলে যে বাকী যিমানখিনি চিম আছে, ভোডাফোন হওক, আইডিয়া হওক, যি নহওক, চব মানে মৰা গৈছিল। এয়াৰটেল অৱশ্যে নেটৱৰ্কিং ছিষ্টেমটো ভাল কাৰণে এয়াৰটেলক বিকল্প হিচাপে ৰাখিছিলে। জিঅ' প্ৰথম অৱস্থা যেতিয়া আহিছিলে, জিঅ' অহাৰ পিছত নেটৱৰ্কটো অলপ দুৰ্বল আছিল কাৰণে মানুহে বিকল্প হিচাপেহে এয়াৰটেলটো ৰাখিছিলে। বাকী এয়াৰচেলটো 2018 চনত ইমানেই বেয়া অৱস্থা হ'ল যে মাৰ্জ কৰি পেলাইও চলাব নোৱাৰিলে, গতিকে এয়াৰচেল বন্ধ হৈ গ'ল। তাৰপিছত BSNL যদি চৰকাৰী খণ্ডৰ, গতিকে চৰকাৰী খণ্ডৰ ওপৰত আমাৰ আস্থাটো অলপ কম, গতিকে চৰকাৰী খণ্ডৰ সেই আস্থাটো আমি হেৰুৱাই পেলালোঁ। গতিকে BSNLক মানুহে এলাগী কৰিবলৈ আৰম্ভ কৰিলে, মানে বেলেগ এটা ছাইডত ৰাখিবলৈ আৰম্ভ কৰিলে। তাৰ পিছৰ কথা আমি আলোচনা কৰিব বিচাৰিছোঁ আইডিয়াও চলাব প্ৰায় নোৱাৰা অৱস্থা নিচিনা হ'ল। পৰৱৰ্তী সময়ছোৱাত ভোডাফোনৰ লগত মাৰ্জ কৰিব লগা হ'ল, অৰ্থাৎ ক'ৰবাত চিম বন্ধ কৰিব লগা হৈছে, ক'ৰবাত মাৰ্জ কৰিব লগা হৈছে, অৰ্থাৎ স্তিমিত হৈছে। পৰৱৰ্তী সময়ছোৱাত ডকোমোক এয়াৰটেলে কিনি পেলালে, এনেকুৱা এটা পৰ্যায় আহিলেগৈ। ৰিলায়েন্স, পূৰ্বৰ যিটো ৰিলায়েন্স আছিলে, সেই পূৰ্বৰ ৰিলায়েন্সো 2018 নে 19 চনত বন্ধ কৰিবলগীয়া এক পৰিৱেশ সৃষ্টি হ'ল, অৰ্থাৎ মন্দাৱস্থা। কিয় হ'ল? কাৰণ গ্ৰাহক নাই, গ্ৰাহক কমি গ'ল, উপভোক্তা কমি গ'ল, আৰু পৰৱৰ্তী সময়ছোৱাত কেৱল এয়াৰটেল আৰু যিটো জিঅ'ৰহে গ্ৰাহক বেছিকৈ থাকিবলৈ আৰম্ভ কৰিলে। ভোডাফোন আৰু আইডিয়াই মাৰ্জ কৰি একেলগে VI বুলি এটা চিম উলিয়ালে। গতিকে থাকিলেগে কি? 4টা চিম। এতিয়া মানুহে প্ৰতিবাদ কৰি আছে, মানুহে খং উঠিছে যে জিঅ'ই কিয় দাম বৃদ্ধি কৰিব। কিন্তু প্ৰথম অৱস্থাত হিতাধিকাৰী নিচিনাই এটা ছিষ্টেম কৰিলে যে ফ্ৰী দি দিলে, আৰু এতিয়া মানুহৰ কোনো অপশ্যন নাইকিয়া হৈ গ'ল। মানুহৰ কোনো ধৰণৰ ফ্ৰী খাই এতিয়া অপশ্যন নাইকিয়া হৈ গ'ল। মানুহে কোনো ধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰে, কাৰণ বিকল্পই নাই। বিকল্প কোনে কৰিব? BSNLৰ এতিয়া মানুহে নলৈ এনেকুৱা এটা হ'ল যে নেটৱৰ্কিং ছিষ্টেমৰ যিটো উন্নত পন্থা, সেই উন্নত পন্থা কৰিবৰ কাৰণেও এটা ছিষ্টেম লাগিব। ছিষ্টেম কৰিবলৈ গ্ৰাহকেই নাই, গতিকে BSNLৰ ছাৰ্ভিচটো যথেষ্ট দুৰ্বল। VI চলি আছে, আৰু এয়াৰটেল আৰু জিঅ' চলি আছে। গতিকে ছিষ্টেমটো তেনেকুৱা। আমি কিমান সুযোগ সন্ধানী এই ভিডিঅ'টোৰ জৰিয়তে কিছু আভাস দিয়াৰ যত্ন কৰিলোঁ। ভুল হ'লে ক্ষমা কৰিব।